যেহেতু মই বহুত দিন ভিডিঅ'ই বনোৱা নাই, গতিকে ভাবিলোঁ আজি অলপ লখিমপুৰত যাওঁ। আৰু লখিমপুৰত কিয় যাওঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে লখিমপুৰ পুখুৰী আৰু এইটো হৈছে বৰিং চেণ্টাৰ। মানে বৰিং চেণ্টাৰ হ'ল মাছ বৰিং কৰা, অৰ্থাৎ পোৱালি জগায়। ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ পোৱালি জগায়। ইয়াত আছে মানে কি কণীবোৰ, মাছৰ কণীবোৰ। এয়া হৈছে মাছৰ কণী আৰু ইয়াৰ পৰা নতুন পানীত ঘূৰি ঘূৰি যায় পুখুৰীত পৰা, আৰু পুখুৰীত মাছটো হোৱাৰ পিছত ছাদত উঠাই আনে। যিহেতু মই লখিমপুৰত আহিছোঁ আৰু ইয়াত আহিছে অখিল গগৈ, আৰু অখিল গগৈ অলপ ভাষ্য আমি শুনিম আৰু আপোনালোককো দেখুৱাম। গতিকে আহক আমি অলপ অখিল গগৈৰ ভাষ্য শুনো। আৰু এয়া হৈছে অখিল গগৈ, আৰু যিহেতু কৰ্মী সভা আহ্বান কৰা হৈছে লখিমপুৰ পুখুৰীৰ পাৰত। আপোনাক পায় কি ক'ব ৰাজনীতি চাব বৰ্তমান ওদালগুৰি জিলাৰ যিসকল ৰাজ্যৰ দলৰ কৰ্মী আছে তেখেতসকলৰ লগত অন্তৰংগভাৱে আলাপ কৰিবৰ কাৰণে, কথা পাতিবৰ কাৰণে, বাৰ্তালাপ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁহি। এটা আঞ্চলিক ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলে যোৱা বছৰ ধৰি অসমৰ ৰাজনীতিত যিধৰণে কাম কাজ আৰম্ভ কৰিছে, সেই গোটেইবিলাক বিষয়ক লৈ আলোচনা কৰি কেনেকৈ সততাৰে কেনেকৈ আদৰ্শগতভাৱে আঞ্চলিক ৰাজনৈতিক দলটোক আমি আগুৱাই লৈ যাব পাৰোঁ, আৰু কেনেকৈ অসমৰ প্ৰত্যেকটো বিষয়ে, প্ৰত্যেকটো জাতীয় প্ৰশ্নত ৰাইজৰ দলে এটা সবল ভূমিকা গ্ৰহণ কৰিব পাৰে, এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰিব পাৰে। এই সম্পৰ্কে দলৰ প্ৰত্যেকজন কৰ্মীৰ লগত ব্যক্তিগতভাৱে কথা পাতিবৰ কাৰণে হিচাপে আৰু কি ক'ব অসমৰ যিটো ৰাজনীতি আছিলে আঞ্চলিক ৰাজনীতি অসভ্য বুলি ক'ব লাগিব, অসমৰ পৰা একদম নিশ্চিন্ন হৈ গ'ল। এইক্ষেত্ৰত ৰাজ্য দলৰ ফালৰ পৰা আপুনি কি ক'ব? মানে অসম গণ পৰিষদ আৰু এতিয়া আঞ্চলিক ৰাজনৈতিক দল নহয়। অসম গণ পৰিষদ এতিয়া দিল্লীৰ ডিঙিত ধৰি থকা, দিল্লীৰ অনুগ্ৰহত জীয়াই থকা এটা অত্যন্ত অসমীয়া জাতিৰ পৰা হেৰাই যোৱা এটা বিস্মৃত প্ৰায় এটা ৰাজনৈতিক দল। তেওঁলোকৰ আঞ্চলিকতাবাদী চৰিত্ৰ আৰু এতিয়া নাই। তেওঁলোকে ইতিমধ্যে বিজেপিৰ সাম্প্ৰদায়িক, ৰাষ্ট্ৰীয়তাবাদী আৰু ফেচিবাদী ৰাজনীতিৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে। গতিকে অসম গণ পৰিষদক আৰু নতুন যি আঞ্চলিক দল মই বুলি কৰিছোঁ, এই আটাইবিলাক আঞ্চলিক দলে ঐক্যবদ্ধভাৱে কেনেকৈ অসমৰ স্বাৰ্থ, অসমীয়া জাতিৰ পৰিচয়, অসমীয়া মানুহৰ পৰিচয়, ইয়াৰ আইডেণ্টিটি আৰু অসমীয়া জাতিৰ যিখিনি স্বাৰ্থ, নীতিৰ স্বাৰ্থ, সেইবিলাকক আমি কেনেকৈ জীয়াই দিব পাৰোঁ তাৰ কাৰণে নিশ্চয় একেলগতে কাম কৰিব।